হাই ফ্ৰেণ্ডছ, মই ৰিজুৱে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ টপিক হৈছে বায়ু ছিকিউৰিটি বা জৈৱ নিৰাপত্তা কি আৰু কিয় আমি পালন কৰিব লাগে। আৰু যিসকলে এই বায়ু ছিকিউৰিটি বা জৈৱ নিৰাপত্তা কি জানে বা বুজে, বিশেষকৈ পুৰণা ফাৰ্মাৰখিনিৰ কথা কৈছোঁ, তেখেতসকলে এই কথাখিনিৰ ওপৰত ভালদৰে জানে বা বুজে। আৰু তেওঁলোকে মোৰ ভিডিঅ'টো নাচালেও হ'ব, কিয়নো আজিৰ ভিডিঅ'টো হৈছে মোৰ নতুন ফাৰ্মাৰখিনিৰ কাৰণে, যিসকলে নাজানে বা নতুনকৈ আৰম্ভ কৰিছে ফাৰ্মখন। গতিকে তেওঁলোকৰ বাবেহে মোৰ এই ভিডিঅ'টো। এতিয়া আহক মূল টপিকৰ ওপৰত আলোচনা কৰোঁ। আপোনাৰ যদিহে এখন ফাৰ্ম আছে বা আপুনি ফাৰ্মখন আৰম্ভ কৰিম বুলি ভাবিছে, তেনেহ'লে এই বায়ু ছিকিউৰিটি বা জৈৱ নিৰাপত্তা কি আপোনাৰ বাবে এটি গুৰুত্বপূৰ্ণ বিষয়। আৰু এই বিষয়টো আপুনি জানিবই লাগিব। আৰু এই বিষয়টো যদি আপুনি পালন নকৰে, তেনেহ'লে আপোনাৰ যিকোনো সময়ত যিকোনো ধৰণৰ বিপৰ্যয় ফাৰ্মত নামি আহিব পাৰে। কাৰণ এখন ফাৰ্মৰ সফলতা বা বিফলতা, লাভ লোকচান প্ৰায় 100% ডিপেণ্ড কৰে এই বায়ু ছিকিউৰিটিৰ ওপৰত। ফাৰ্মখনত যদি বায়ু ছিকিউৰিটি বা জৈৱ নিৰাপত্তা সঠিক বা বিজ্ঞানসন্মত হয়, তেনেহ'লে নিশ্চিতভাৱে সেই ফাৰ্মখন সফলতাৰ দিশে আগবাঢ়ি যাব। আৰু যদি বায়ু ছিকিউৰিটি দুৰ্বল হয় বা সঠিক নহয়, তেনেহ'লে যিকোনো ক্ষেত্ৰত বা যিকোনো সময়ত বিপৰ্যয় নামি আহিব পাৰে বা আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু এতিয়া মূল কথাটো হৈছে বায়ু ছিকিউৰিটি কি। বায়ু ছিকিউৰিটিৰ শব্দৰ অৰ্থ হৈছে জৈৱ নিৰাপত্তা বা জীৱক নিৰাপত্তা দিয়া যিটো প্ৰচেছ, সেইটোকে বায়ু ছিকিউৰিটি বুলি কোৱা হয়। সহজ ভাষাত ক'ব গ'লে, এখন ফাৰ্ম আৰম্ভ কৰাৰে পৰাই ফাৰ্মখনত উৎপাদন কৰি, সেই ফাৰ্মখনত উৎপাদন কৰি আপোনাৰ উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰি গ্ৰাহকৰ হাতত তুলি দিয়া পৰ্যন্ত যি বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ মাধ্যমে ক্ষতিকৰ বস্তুৰ পৰা আপোনাৰ ফাৰ্মখন ৰক্ষা কৰা হয়, সেয়াই হৈছে জৈৱ নিৰাপত্তা। অৰ্থাৎ বাহিৰৰ পৰা অহা কিবা বেমাৰ আজাৰ বা বীজাণু যাতে আপোনাৰ ফাৰ্মখনৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, বা আপোনাৰ ফাৰ্মখনত কিবা বেমাৰ আজাৰ চলি আছে, আপোনাৰ ফাৰ্মৰ পৰা যাতে বেলেগ ফাৰ্মত গৈ বা বেলেগ জীৱ জন্তুৰ একো ক্ষতি কৰিব নোৱাৰাৰ যিটো প্ৰচেছ, সেইটোকে জৈৱ নিৰাপত্তা বুলি কোৱা হয়। আৰু এই বায়ু ছিকিউৰিটিটো যিমান পাৰে আপুনি ষ্ট্ৰিক্টলি মানিবলৈ চেষ্টা কৰিব লাগে, কিয়নো আমাৰ দৰে সৰু সুৰা ফাৰ্মাৰবোৰে হয়তো এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়া নাযায় বা আমি এইটো এৰাই চলিব বিচাৰোঁ। গতিকে সেইবাবেই হয়তো বছৰটোৰ যিকোনো এটা সময়ত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আহি পেলাই আমাৰ জীৱ জন্তুৰ বিভিন্ন ধৰণৰ ক্ষতি কৰে। বা গাঁৱে ভূঞে দেখা যায় যে এটা সময়ত সকলোবোৰ মুৰ্গী হওক বা কিবা জীৱ জন্তুৱে হওক মৰি পেলাই নোহোৱা হয় বা বেমাৰ আজাৰ হৈ যায়, পটককৈ গোটেইখিনি মৰি যায়। গতিকে ইয়াৰ এটা মেইন কাৰণ হৈছে বায়ু ছিকিউৰিটি। এতিয়া আপুনি এই বায়ু ছিকিউৰিটি কিদৰে মেইনটেইন কৰিব? প্ৰথমে আপুনি আপোনাৰ ফাৰ্মখনৰ চাৰিওফালে বেৰ দি ল'ব লাগিব, যাতে আপোনাৰ ফাৰ্মৰ জীৱ জন্তুৱে যাতে বেলেগ বাহিৰৰ জীৱ জন্তুৰ লগত একেলগে চলা ফুৰা কৰিব নোৱাৰে, আৰু যাতে বাহিৰৰ জীৱ জন্তুৱে আপোনাৰ ফাৰ্মত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। লগতে বিভিন্ন ধৰণৰ মানুহৰ প্ৰৱেশ আপুনি নিষেধ কৰিব লাগিব। যদিহে বিভিন্ন ধৰণৰ মানুহ আপোনাৰ ফাৰ্মত প্ৰৱেশ কৰে, তেতিয়াও দেখা যায় যে বায়ু ছিকিউৰিটিৰ বাবে এটা হাৰ্মফুল হয়। গতিকে বায়ু ছিকিউৰিটি প্ৰপাৰ মেইনটেইন কৰা নহয়। আৰু যদি কিবা কাৰণত সোমাবও লাগে, তেনেহ'লে আপুনি ভালদৰে বাহিৰত তেহেঁতক বা বীজাণুমুক্ত কৰাই ল'ব। যদি জোতা পিন্ধি আছে, ধৰক জোতাযোৰ খুলি পেলাই আপুনি ভালদৰে পটাছ পানী হওক বা যিকোনো ধৰণৰ বীজাণুনাশক দ্ৰব্যৰে হাত ভৰি ভালদৰে ধুই পেলাইহে ভিতৰত প্ৰৱেশ কৰিব দিব। আৰু ভেকচিন আপুনি সময়মতে দিব লাগিব। আৰু ধৰক ভেকচিন দিবৰ কাৰণে কোনোবা এজন ডক্তৰ আপোনাৰ ঘৰত আহিল, তেখেতকো আপুনি ভালদৰে বীজাণুমুক্ত দ্ৰব্যৰে চাবোনেৰে হওক বা পটাছ পানীৰে হওক বা বিভিন্ন ধৰণৰ বজাৰত পায় বীজাণুনাশক, সেইবোৰেৰে আপুনি ভালদৰে বীজাণুমুক্ত কৰাই পেলাইহে আপুনি ভিতৰত সোমাবলৈ দিব লাগে। আৰু দিনত এবাৰ হ'লেও আপুনি বীজাণুনাশক দ্ৰব্যৰে ফাৰ্মখন ভালদৰে স্প্ৰে' কৰিব লাগে। ধৰক আজি আপুনি পটাছ পানী স্প্ৰে' কৰিলে, নেক্সট কালি কিবা ডেটল পানী স্প্ৰে' কৰক, পৰহি চেভলন বা তেনেকুৱা বিভিন্ন ধৰণৰ মাৰ্কেটত বীজাণুনাশক আছে, সেইবিলাক আপুনি স্প্ৰে' কৰিব লাগে।
দিনত অন্তত এবাৰ। আৰু আপুনি যদি সদায় একে ধৰণৰ বীজাণুনাশক ইউজ কৰে বা স্প্ৰে কৰে তেনেহ'লে কি হয় আপোনাৰ ফাৰ্মখনত যিবিলাক ভাইৰাছ বা বীজাণু আছে সিহঁতৰ এটা এণ্টিবডি তৈয়াৰী হয়, যাৰ বাবে সিহঁতে মৰি নাযায় বা নিঃশেষ হৈ নাযায়, সিহঁতে জীয়াই থাকিব পাৰে। সেইবাবে বেলেগ বেলেগ ধৰণৰ আপুনি বীজাণুনাশক স্প্ৰে কৰিব লাগে। আৰু নেক্সট এটা খুবেই গুৰুত্বপূৰ্ণ কথা পাহৰি গৈছিলোঁ ক'বলৈ, সেই কথাটোত অতি গুৰুত্বপূৰ্ণ আৰু একেবাৰে গুৰুত্বপূৰ্ণ সহকাৰে ল'ব লাগে। আপুনি ধৰক আপোনাৰ ফাৰ্মত কিবা এটা নতুন প্ৰাণী আপুনি বজাৰৰ পৰা কিনি আনিছে, ধৰক আপুনি মুৰ্গী আনিলে বা এটা ছাগলীয়ে আনিলে বেলেগ বজাৰৰ পৰাই বা বেলেগ ফাৰ্মৰ পৰাই আনি পেলাই সিহঁতক একেলগে আপোনাৰ ফাৰ্মখনত সোমাই দিব নালাগে। কাৰণ কিয় আপুনিতো নাজানে বজাৰৰ পৰাই তাৰ লগত বা কি বীজাণু আহিছে বা কেনেকুৱা ধৰণৰ তাৰ বেমাৰ চলি আছে ভিতৰত, গতিকে সেইবাবে অন্ততঃ 15 দিন হ'লেও তাক কোৱাৰেণ্টাইনত ৰাখিব লাগে। কোৱাৰেণ্টাইন শব্দৰ অৰ্থ কি কোৱা কোনো দৰকাৰেই নাই, যিহেতু কৰোণা আহিবৰ পৰা এই শব্দটো খুবেই প্ৰচলিত। সেইবাবে আপুনি সেই জীৱটোক আপুনি 15 দিন অন্ততঃ কোৱাৰেণ্টাইনত ৰাখিব লাগে। তেতিয়া আপুনি গম পাব তাৰ যদি কিবা বেমাৰ আছে বা কিবা তেনেকুৱা ভাইৰাছ আহিছে লগত আপুনি গম পাব, আৰু গম পালে আপুনি সেইমতে ট্ৰিটমেণ্ট কৰিব পাৰে। আৰু যদি আপুনি আনিকে একেবাৰে ফাৰ্মত সোমাই দিয়ে তেনেহ'লে কি হ'ব, তাৰ লগতে আপোনাৰ ফাৰ্মখনো ক্ষতিগ্ৰস্ত হ'ব। সেইবাবে আপুনি এই কামখিনি কৰিবই লাগিব, অৰ্থাৎ বায়ু ছিকিউৰিটি ভালদৰে মেইনটেইন কৰিবই লাগিব। অকণমান দিগদাৰ হয়, কিন্তু দিগদাৰ হ'লেও উপায় নাই, ফাৰ্মখনৰ ভালৰ খাতিৰত আমি এই কামখিনি কৰিবই লাগিব। আৰু যিমান পাৰে আপুনি ফাৰ্মখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিব। পৰিষ্কাৰ থাকিলেহে আপোনাৰ ফাৰ্মত বেমাৰ আজাৰ কমকৈ হ'ব। আশা কৰোঁ মোৰ এই কথাখিনি বুজিব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব, আৰু চেনেলটোত যদি নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো এবাৰ প্ৰেছ কৰি দিব। আৰু শেষত সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ, লগতে দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰো শুভেচ্ছা জনাইছোঁ। ভাল দিন আহক তাৰে অপেক্ষাত আজিলৈ আহিছোঁ, আৰু সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। ভালে থাকিব, সুস্থ থাকিব, আৰু ভিডিঅ'টো ইমান পৰ ধৰি চাই যোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।